নমস্কাৰ মই গীতাশ্ৰীয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে অতি সহজ দুটা প্ৰাণায়াম আৰু এটা আসন লৈ আহিছো। এইকেইটাৰ ৰেগুলাৰ অভ্যাসৰ যোগেদি আপোনালোকে ডায়াবেটিছৰ সমস্যাটো কিছু পৰিমাণে হ'লেও দূৰ কৰিব পাৰিব। আৰু আজি দেখাব লোৱা এই প্ৰাণায়াম আৰু আসন কেইটা যদি আপোনালোকে ৰেগুলাৰলি কৰি থাকে, চাব এটা সময়ত আপোনালোকে দৰৱ ব্যৱহাৰ নকৰিলেও হ'ব, আপোনালোকৰ সুগাৰ লেভেলটো পুৰা কন্ট্ৰলত আহি যাব। কিন্তু প্ৰথমতে আপোনালোকে দৰৱ ব্যৱহাৰ কৰা এৰিব নালাগে, যিহেতু যোগৰ আসনসমূহে আপোনালোকক লাহে লাহেহে সঠিক পথত আনিব পাৰিব। সেইকাৰণে এতিয়া দৰৱটো খাই থাকিব, হঠাতে এৰি নিদিব, কিন্তু লাহে লাহে আপুনি নিজে অনুভৱ কৰিব যে আপোনাৰ চুগাৰ লেভেলটো পুৰা কন্ট্ৰলত আহি গৈছে। আগতেও মই এটা ভিডিঅ' দি থৈছোঁ ডায়েবেটিছৰ বাবে, তাতে মই বহুতকেইটা আসনেই আচলতে ইনক্লুড কৰিবলৈ চেষ্টা কৰিছিলোঁ, যিসমূহ আসন ডায়েবেটিছ ৰোগীৰ কাৰণে যথেষ্ট দৰকাৰী বা সুবিধাজনক হয়। তেনেকুৱা কেইটামান আসনেই তাতে মই দিয়া আছে, কিন্তু যিহেতু তাতে বহুতখিনি আসন আছিলে আপোনালোকৰ কাৰণে অসুবিধা হ'ব বুলি ভাবিয়ে আজি মই অতি সহজ দুটা প্ৰাণায়াম আৰু এটা আসন লৈ আহিছোঁ। এই তিনিটাও যদি আপোনালোকে ৰেগুলাৰ অভ্যাস কৰিব পাৰে, কিন্তু আপোনালোকে চুগাৰ লেভেলটো কণ্ট্ৰললৈ আনিব পাৰিব। তেন্তে আহকচোন আজি আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম আমি এতিয়া কৰিবলৈ লৈছোঁ কপালভাতি। আৰু কপালভাতি প্ৰাণায়ামটো মই আগতেও বহুতকেইটা ভিডিঅ'ত দি থৈছোঁ, আপোনালোকে চাব পাৰে। তথাপি আজি আকৌ এবাৰ মই ভালদৰে দেখাই দিছোঁ কপালভাতি কেনেকৈ কৰে। কপালভাতিত আমাৰ কি হ'ব, ইনহেলেশ্যনটো নিজে নিজে হ'ব, মানে উশাহ লোৱা প্ৰক্ৰিয়াটো নিজে নিজে হ'ব, আৰু উশাহ এৰা প্ৰক্ৰিয়াটোহে এক্টিভ থাকিব। উশাহ এৰোতে আমি ফ'ৰ্চ দি উশাহটো এৰিব লাগিব, উশাহ লোৱাটো নিজে নিজে হ'ব। আৰু এই সময়ছোৱাত আমাৰ পেটত এটা মুভমেণ্ট আহিব, গোটেই গাটো লৰাব নালাগে। এইদৰে যিকোনো এটা মেডিটেটিভ পজত বহি ল'ব, ক্ৰছ লেগ পজিশ্যনত, হাতখন ধ্যান মুদ্ৰাত ল'ব, আৰু যদি সম্ভৱ হয় আপুনি চকুকেইটা মুদি ৰাখিবলৈ যত্ন কৰিব। এইদৰে উশাহ ল'লো, এৰিলো, উশাহ ল'লো। এতিয়া ষ্টাৰ্ট কৰিম। এইদৰে পেটত এটা মুভমেণ্ট আহিব, গাটো লৰাবলৈ চেষ্টা নকৰিব, গাটো একে ঠাইতে ৰাখিবৰ কাৰণে চেষ্টা কৰিব। এইদৰে আপুনি কপালভাতি প্ৰথমতে আপোনাৰ সুবিধা অনুযায়ী কৰিবলৈ যত্ন কৰক, 20 বাৰ যদি পাৰে, যদি নোৱাৰে 10 বাৰ কৰিলেও হ'ব। এইদৰে আপুনি লাহে লাহে বঢ়াই যাব, 100 বাৰ 150 বাৰ পৰ্যন্ত নিজৰ সুবিধা অনুযায়ী আপুনি লাহে লাহে কৰিব পাৰিব। এতিয়া আমি আমাৰ দ্বিতীয়টো প্ৰাণায়াম কৰিব লৈছোঁ। দ্বিতীয় প্ৰাণায়ামটোৰ নাম হৈছে অনুলম বিলোম। অনুলম বিলোমত আমি প্ৰথমে ৰাইট নষ্ট্ৰিলটো বন্ধ কৰি লেফ্ট নষ্ট্ৰিল দি উশাহটো ল'ম, ৰাইট নষ্ট্ৰিল দি এৰি দিম, এগেইন ৰাইট নষ্ট্ৰিল দি উশাহটো ল'ম আৰু লেফ্ট নষ্ট্ৰিল দি উশাহটো এৰি দিম। এইটো হ'ব এটা চাৰ্কেল। এইদৰে আমি 10টা, প্ৰথমতে আপুনি 10টাৰ পৰা ষ্টাৰ্ট কৰক, তাৰপাছত লাহে লাহে বঢ়াই যাব পাৰিব। একেধৰণে কপালভাতিৰ দৰে আপুনি 20 বাৰ কৰিব পাৰে, 100 বাৰ কৰিব পাৰে, নিজৰ সুবিধা অনুযায়ী অভ্যাস কৰিব পাৰে। কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব, যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকে এই প্ৰাণায়ামসমূহ অভ্যাস কৰোঁতে অতি লাহে লাহে কৰিব লাগে, মানে স্পীডটো কম কৰিব লাগে, শ্ল'লি কৰিব লাগে। কপালভাতি কৰোঁতেও ধৰক স্পীডটো লাহে লাহে কৰিব লাগে। এতিয়া আমি অভ্যাস কৰিবলৈ যত্ন কৰোঁ। প্ৰথম ধ্যান মুদ্ৰাত থাকিলে মোৰ এই হাতখন মই ৰাখিলোঁ প্ৰণৱ মুদ্ৰাত। এতিয়া মই প্ৰথমে ৰাইট নষ্ট্ৰিলটো বন্ধ কৰি লেফ্ট নষ্ট্ৰিলেদি উশাহ লওঁ, এইটো হ'ল এটা চাৰ্কেল। নেক্সট আকৌ সোঁ নষ্ট্ৰিল বন্ধ ৰাখিলোঁ, বাওঁ নষ্ট্ৰিলে ল'লোঁ, সোঁ নষ্ট্ৰিল দি এৰি দিলোঁ, এতিয়া সোঁ নষ্ট্ৰিল দি আকৌ লওঁ, সোঁ নষ্ট্ৰিল বন্ধ কৰি লেফ্ট নষ্ট্ৰিল দি এৰি দিম। এইটো হ'ল 2 নম্বৰ চাৰ্কেল। এইদৰে আপুনি প্ৰথমতে 10 বাৰমান কৰিব পাৰে, তাৰ পাছত সুবিধা অনুযায়ী বঢ়াই যাব পাৰে। মই আকৌ এবাৰ দেখাই দিছোঁ। চকুকেইটা পাৰিলে মুদি ল'ব,
এইদৰে নিজৰ সুবিধা অনুযায়ী প্ৰথম 10 বাৰ তাৰ পাছত বহাই যাব পাৰিব এতিয়া আমি আমাৰ একমাত্ৰ আসনটোলৈ আহিছো এটো আচলতে আসন নহয় ঠিক যোগ মুদ্ৰা বুলিয়ে কয় প্ৰথম আমি বজ্ৰাসনত আহি লব লাগিব বজ্ৰাসনৰ কাৰণে ভৰি দুখন এইদৰে আমি বেকা কৰি আমি আমাৰ টপিনা দুয়োখন গুৰুহাৰ মাজত ৰাখিম বজ্ৰাসনৰ এটো হৈ গল এইটো হল বজ্ৰাসন পিছফালৰ পৰা এবাৰ দেখাই দিছো এইটো হৈছে বজ্ৰাসন গুৰুহাত দুটা মেল খাই থাকিব আঙুলি গিটা লাগি থাকিব মোৰ হাত দুখন আঁঠুত থাকিব এইদৰে বজ্ৰাসনৰ পৰা আমি এইটো যোগ মুদ্ৰা কৰিবলৈ লম বজ্ৰাসনত বহি ললো হাত দুখন বুঢ়া আঙুলি ভিতৰলৈ সোমাই এইদৰে দুটা মুঠি মাৰি ললো নাৰীৰ তলত ৰাখিলো দুয়োটা মুঠি উশাহটো লৈ দীঘলকৈ উশাহটো লম কঁকালৰ পৰা উশাহটো এৰি সন্মুখলৈ হাউলি দিম কপাল যদি সম্ভৱ মাটিত লগাব উশাহ নিশাহ সহজভাৱে ৰাখিবলৈ যত্ন কৰিব লাহেকৈ উশাহটো লৈ আকৌ বজ্ৰাসনত ঘূৰি আহিব এইদৰে এবাৰ সাইডৰ পৰা দেখাই দিছো মুঠি মাৰি ললে হাত দুখন নাৰীৰ তলত ৰাখিলে উশাহটো দীঘলকৈ লব এৰিব উশাহটো লৈ আগৰ অৱস্থাত আহিব এইদৰে আজিলৈ তেন্তে ইমানেই আছিলে আশা ৰাখিছো আপোনালোকে ভিডিওটো ভাল পালে আৰু অভ্যাস কৰিবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ সুগাৰ লেভেলটো কন্ট্ৰোলত আনিব পাৰিব আগৰ যেটো ভিডিও আছিলে তাৰে লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম হেগেটাও গুটেগিটা আসনো আপোনালোকে কৰিব পাৰে নাইবা আজি দেখুৱা তিনটা আসনো কৰিব পাৰে যেনেদৰে আপোনালোকে সুবিধা হয় কৰিব পাৰে কিন্তু আপোনালোকৰ অলপ বেছি সহজ হওক বুলি মই আচলতে আজি এই তিনটা সেপাৰেট কে বাছি উলিয়াই আপোনালোকলৈ বুলি আগবঢ়ালো তেন্তে আজিলৈ আহিছো নেক্সট আকৌ এটা নতুন ভিডিওৰ হৈতে সোনকালে লগ পাই আছো তেতিয়ালৈকে ভালদৰে থাকিব and stay safe and stay positive bye bye